হেল গাইছ এইবিলাক চাওক কি বস্তু হেল্ল' গাইছ ৱেলকাম টু মাই নিউ ব্লগ আজিৰ ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে মোৰ ব্লগটো চাই থাকক শেষলৈ চাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব सब्सक्राइब न कोई ये गाँव आबोजना कैसे कैसे लोग रहते हैं यार यहाँ पर चलो तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम এইটো বম হেণ্ডচাম বম হিৰ'ই ইয়াক আমাৰ গাঁৱৰ ছোৱালী সবা পাগল হৈ থাকে ইয়াৰ কাৰণে তো গাইছ আজিৰ ব্লগটো চাই থাকক লাইক নকৰে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইছ এইবিলাক বগৈ 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 পকিলি মিঠা লাগে मोटा भाई भाभी गले मोटा भाई किबा এটা কৈ দিয়া এইটো যা যা কোনোবা এটা বুটি আনছা গাছ এইটো মোবাইল পাইছো ইয়াতে পৰি আছে গাছ এইবিলাক মোবাইল পৰি আছে এইটো যা 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 নিমা যা এই যা না জলদি गाइस मोबाइल पर ऐसे पाइसु এই কি মোবাইলটো কি ওই নামটো কি মোবাইলৰ নামটো কি হা ওই মোবাইলৰ নামটো কি গাইছ মোবাইলটো নিজে নিজে সুইচ অফ হৈ থাকে তো সেইকাৰণে দলিয়াই দিলে মোবাইলটো দলিয়াই দিছে এইবিলাক মোবাইল ব্যৱহাৰ কৰিব নাজানে মোবাইলটো দলিয়াই দিলে মোবাইলৰ ব্যৱহাৰ বুজি নাপায় মোবাইলটো পুৰণা হৈছে সেইকাৰণে অলপ প্ৰব্লেম হৈছে মানে তো সেইটো কাৰণে দলিয়াই দি আছে ঐ লোহিত মুখখন দেখাই দে এইটো আমাৰ নতুন মেম্বাৰ গাইছ এইটো নতুন মেম্বাৰ নামটো হৈছে লোহিত বাকী ইহঁতক দেখিয়ে থাকে চাগে ব্লগবোৰত এইটো মতা ভাই এইটো এটা দেখিয়ে চিনিয়ে পাই চাগে এইটো এটা এই চা এইটো চিনিয়ে পাই চাগে আৰু এইটো এটা চিনিয়ে পায় কেৰি গাইছ মোৰ 100টা ছাবস্ক্ৰাইবাৰ হ'বৰ কাৰণে মাত্ৰ 7টা লাগে তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক 100টা কমপ্লিট কৰি দিয়ক তাৰপিছত তেতিয়া বেছি ভাল লাগিব আকৌ বেছিকৈ ব্লগ বনাব মন যাব তো মাত্ৰ 7টা লাগে 7টা ছাবস্ক্ৰাইবাৰ লাগে 100টা হ'বৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু 7টা লাগে কিবা এটা কৈ দিয়া লেটছ ডু ইট বাদে ছাবস্ক্ৰাইব কৰি দিব দে না গাইস সাবস্ক্রাইব কৰি দিব গাইস 100টা ছাবস্ক্ৰাইবাৰ হ'বৰ কাৰণে 7টা লাগে তো কৈ দিয়া ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে সাবস্ক্ৰাইব কৰি দিব 100টা কমপ্লিট কৰি দিব আৰু এই ভিডিঅ'খন চাই থাকিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব লাইক কৰিব তো কৈ দিব গাইজ বোলে ক'ত গৈ আছোঁ নাজানো খালি গৈ আছোঁ কেডিয়ে আগত গৈ আছে কেডিয়ে য'ত লৈ গৈ আছে তালৈকে গৈ আছোঁ চাওক তাৰ জংঘলৰ মাজে মাজে ক'ত গৈ আছোঁ নাজানো কেডিয়ে য'ত লৈ গৈ আছে তালৈকে গৈ আছোঁ তই হিৰ' আকৌ এইফালে থাকিব নিয়া কি থাকিব এইফালে গুই মাৰিব পাৰে ইয়াত বহুত গুৰি আছে ইয়াত চাওক কি ধুনীয়া জংঘল এইফালে ধুনীয়া এইবিলাক খেতি কৰে ইয়াত খেতি কৰে এইবিলাক চাওক কি ধুনীয়া এইখিনি ঠাইখিনি ভাল লাগে খালি এইফালে মানে বহুত দামী বস্তু পোৱা যায় তলৰ ফালে এইফালে কেৰি ক'ত উঠিব গৈছে নাজানো ক'ত উঠিব গৈছে নাজানো গছত উঠি ভাল পায় কেৰিয়ে তো গছত উঠিব গৈছে আৰু এইফালে পথাৰ সেইদিনা আহিছিলোঁ এইফালে চাওক গাঁৱৰ পৰিৱেশ এইবিলাক এইফালে পাহাৰ আৰু এইফালে পথাৰ এইবিলাক ইয়াত পুখুৰী
আৰু আমিবোৰ ইয়াতে বহি আছোঁ এক অন্য মাক গেট চেট এই নুমাই গ'ল আৰু এইখিনি বা আৰু লুহি দাদা এই ভয়ে খাল দে মা হেল বঢ়িয়া মায়ে ন এনেকে লাহেকে জাপ মাৰিব লাগিব তেতিয়া খাই পা জাপ মাৰিম এইখিনি নহ'ব এইখিনি জুইয়ে নাই আকৌ তেনেহ'লে কেনেকৈ হ'ব অলপ ওখ হ'ব লাগিব না বাছ মেইন মালটো এইটো গাইছ কোচ দিয়া বুদ্ধি ডেঞ্জাৰ মাল কি সেইটো কুচুতিয়া আমাৰ গাঁৱৰ এইটো দেখা পাইছে আৰু লেভেল এটা আছে কেতিয়াবা কাকো মান নিদিয়া গপচত যায় সেইটো এডিটো ভাল লাগে ন মাছ আনি না মাংস বিহু কৈ থওঁ চাৰিটাহে লোহিত মিন্ময় সমী আৰু বিহু হেল গাইছ এইবিলাক চাওক কি বস্তু ঘূৰণি বতা তো গাইছ এতিয়া পথাৰত অলপ কাম কৰি আহিলোঁ এতিয়া ঘৰলৈ আহিছোঁ ভাগৰ লাগিল তো সেইকাৰণে এতিয়া ঘৰলৈ গুচি আহিলোঁ পথাৰত অলপ নাবোৰ উঘলি জুই লগাই দি আহিছোঁ আৰু বহুত কাম আছে পথাৰত গাইছ চিলনী দেখো